যিটো পদত আছে সেই পদটো পাবলৈ হ'লে ভাৰতৰ ভিতৰত আটাইতকৈ কঠিনতম পৰীক্ষাটো উত্তীৰ্ণ হয় বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নকে প্ৰমুখ কৰি যোগ্যতা সম্পন্ন শিক্ষক নিযুক্তি আদি কৰি শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰিবৰ কাৰণে অসম চৰকাৰে অহোপুৰুষাৰ্থ কৰি আহিছিল। বিগত দিনবিলাকত প্ৰথমবাৰৰ বাবে ছাত্ৰীসকলৰ লগতে এইবাৰ ছাত্ৰসকলকো এই আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে। আজি শিৱসাগৰ সমগ্ৰ অসমতে দুটামান কথা ক'বলৈ এই সুবিধাটো পালোঁ। এটা কথা মোৰ যিটো মনত আছিল সেইটো আমাৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক মই ক'ব বিচাৰিছোঁ। কাৰণ যদিও আমি স্কুলত যাবলৈ চেষ্টা কৰোঁ, প্ৰত্যেকখন স্কুলত গৈ প্ৰত্যেকজন ছাত্ৰ আজি বহুত ভাল লাগিছে। চৰকাৰৰ যি বৰ্ণাঢ্য কাৰ্যসূচী আমি হাঁহিমুখে শলাগ লৈছোঁ। কাৰণ চাইকেল চলালে আমাৰ কোনো প্ৰাকৃতিক সম্পদৰ অপচয় নহয়। আমাৰ শৰীৰ ভালে থাকে, আমাৰ শৰীৰ দৈনন্দিন যিটো ব্যায়াম আমাৰ প্ৰয়োজন হয়, চাইকেল চলালে আমি সেইটো পাওঁ। আৰু প্ৰত্যেক ঘৰ মানুহৰে ইমান আৰ্থিকভাৱে সচ্ছল নহয় যে প্ৰত্যেকে এখন চাইকেল নিজৰ সন্তানক কিনি দিব পাৰে। চৰকাৰে যিয়ে এই বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰিছে তেওঁক আমি হাঁহিমুখে শলাগ লৈছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী দেৱাহুতি হাজৰিকা। মই হলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় নৱম শ্ৰেণীৰ ছাত্ৰী। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ক্ষেত্ৰখনত সহায়ক হ'ব পৰাকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ আজি নৱম মানৰ ছাত্ৰ ছাত্ৰীসকলৰ হাতত একোখনিকৈ চাইকেল তুলি দিয়া কাৰ্যসূচী আমি শিৱসাগৰত সমাপন কৰিলোঁ। আৰু ৭,৭৪৬ গৰাকী ছাত্ৰ ছাত্ৰীক আমি শিৱসাগৰ জিলাৰ ছাত্ৰ ছাত্ৰীক আমি এই চাইকেল প্ৰদান কৰিছোঁ। আমাৰ লক্ষ্য উদ্দেশ্য এখন শক্তিশালী ভৱিষ্যত সমাজ নিৰ্মাণ কৰা, ছাত্ৰ ছাত্ৰীসকলক অধিক তেওঁলোকৰ যি টেলেণ্ট আছে, তেওঁলোকৰ যি কেপেবিলিটি আছে, ই যাতে আৰু অধিক প্ৰকাশ ঘটে, কম্পিটিটিভ এক এটিটিউড মনৰ মাজত গঢ় লৈ উঠে, এনেধৰণৰ আমাৰ বিকাশৰ কাৰণে শৈক্ষিক ক্ষেত্ৰখনক আমি শক্তিশালী কৰাৰ নিমিত্তে এই কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ।